गंसे गाहाय लामानि गाज्रि थासारिया बयनिबो जिउआव गाज्रि गोहोम गोग्लैदों। बाक्सा जिल्लानि सिङाव थानाय 25 नं बागानपारा बिटिसि बियाब आरो 12 नं बरमा एमएलए बियाबनि धमधमा बागानपारा नया बस्ति समानखाथा थांलाय फैलाय गाहाय लामानि गाज्रि थासारिया थांनाय गोबां बोसोरनिफ्रायनो हान्थियारि रायजो राजाफोरा गोबां दुखु आरो खस्थ'जों मोगा-मोगि जाबोनांनायखौ नुनो मोनबोदों। रायजो राजाफोरा मोनथिहोनाय बादिब्ला गुबैयै फालांगिरिफोर, फरायसाफोर, बेरामि सुबुंफोर आरो हरखाब जाब्रबथायाव गोग्लैनाय सुबुंफोरा गोबां जेंनाजों मोगा-मोगि जानांनायखौ फोरमायदों। दायो रायजोनि मोनसेल' लुबैनाय आरो सोरखारनिसिम खावलायनाय बे गाहाय लामाखौ थाबैनो लुफुंना होनानै बयनिबो सुबुंनि दावबायनायनि राहा खालामो। 108 যদি মতা হয় তেতিয়া তেওঁলোকে নিশ্চয় নাহিব। তেওঁলোকে ৰাস্তাৰ অজুহাত দেখুৱাই নাহে। সেই ক্ষেত্ৰত আমি কৈছোঁ যাতে এইটোত অলপ মন কাণ দিয়ে। আমাৰ যিহেতু আমাৰ এতিয়া বৰ্তমান আমি UPPL চৰকাৰ আছে, আমাৰ MCL কাতিৰাম বড়ো আছে। আমি তেখেতকো অনুৰোধ কৰিম যে তেখেতে যাতে অলপ সজাগ লৈ আমাৰ এই অঞ্চলটোৰ মানে এইখিনি উন্নতি কৰে, সেইটোকে আমি বিচাৰিছোঁ। কিমান বছৰ এইটোতো ৰাস্তা বাৰে বাৰে এইখিনি ক'ব নোৱাৰোঁ আমি। এইখিনি ৰাস্তাটো আপোনালোকে দেখিছেই যে বাগানপাৰাটো নয়া বস্তি আমাৰ এই ৰিপেয়াৰিঙৰ নামত চলি আছে। ৰিপেয়াৰিঙৰ নামত মানে আগতে দন্ত কৰিছিলে, তাৰপিছত আৰু পিছত কৰিলেই, কৰাৰ পিছত তেনেকৈ যে ভাঙি যায় আৰু ৰিপেয়াৰিং কৰে, কিন্তু পকা ৰাস্তা নহ'ল। নিয়মে কি ইয়াত সোমাই আছে ৰাজনীতি আমি নাজানো দিয়কচোন, বা কিয় পকাই নহয়। বাকী আমাৰ এই অঞ্চল, আমাৰ BTADৰ বিশেষকৈ বাক্সাৰ বিভিন্ন ৰাস্তা মানে হৈ গৈ আছে, ইমান ধুনীয়া ধুনীয়া ৰাস্তা হৈছে, কিন্তু এইখিনি বাগানপাৰাটো নয়া বস্তি কি মানে মেৰপাক চলি আছে আমি নাজানো। সেই ক্ষেত্ৰত কৈছোঁ যাতে ভাল হয়, মানে সুচল হয়, সকলোৱে জনসাধাৰণ সকলোৱেই যাব পাৰে। এই ক্ষেত্ৰতো আমাৰ কোনো জাতি বৰ্ণ নিৰ্বিশেষে কোনো কথা নাই। ইয়াত সকলো মানুহে যাতায়াত কৰে। এই যাতায়াতৰ সুচলৰ ব্যৱস্থাটো যাতে একদম ভাল হয়, তাৰ কাৰণে মই সকলোকে তাৰমানে এই চৰকাৰৰ লগত জড়িত ব্যক্তিসকলক বিশেষকৈ আমাৰো সহায় সহযোগিতা লাগিব, ৰাইজৰ সহায় সহযোগ। আমি যদি ইয়াত পানীখিনি হৈছে আমি যদি কাটি নিদিওঁ তথাপিও বেয়া হয়। সেইকাৰণে আমাৰো সহযোগ, আমিও সহযোগ কৰোঁ। এতিয়া ধৰক এই ৰাস্তাত দুই কাষে জংঘল আমি কাটিছিলোঁ, আমাৰ এই ভূঞা চোপাই আমি কাটিছিলোঁ, এই জংঘল কাটি আমি চাফা কৰিছিলোঁ। কিন্তু সদায় মানুহে সকলো ব্যস্ত। ইয়াত যিহেতু এখন চৰকাৰ আছে, ইয়াত অন্ততঃ PWDৰ হেৰিও আছে, লেবাৰো নিশ্চয় আছে। আজি কথাটো কৈছিলোঁ যে এই লেবাৰবিলাকেওতো তেওঁলোকে কোনো কৰা নাই, কাম নকৰে কিজানি। চৰকাৰক বিভাগক আমি হ'লো সাধাৰণ মানুহ, আমি এতিয়া ক'ব পাৰোঁ। ধৰক আগতে আমি যেনেকৈ প্ৰাক্তন MCL আমি ফানবাক আমি কৈছিলোঁ, ফলীন্দ্ৰ কুচুমাতাৰীক কৈছিলোঁ। এতিয়াও আমি কাতিৰাম বড়ো যোৱা আমাৰ শংকৰ উৎসৱৰ সময়ত আমি কৈছিলোঁ যে আপুনি আমাৰ এইখিনি ৰাস্তা অন্তত কৰি দিয়ক, এনেকুৱা মানে আমি কৈছিলোঁ। বিশেষকৈ আমি মেমৰেণ্ডাম হিচাপত আমি দিয়া নাই, আমি মানে মুখে মুখে যেনে লক্ষ্মী মন্দিৰ সমিতিৰ হৈ আমি গৈছিলোঁ, আমি ইয়াত শংকৰ উৎসৱ হয়, শংকৰ উৎসৱৰ সমিতিৰ হৈ আমি গৈছিলোঁ। তেনেকৈ গৈ আমি কিন্তু আমি কৈছিলোঁ মুখেই এইটো আমি তেওঁলোকক আমন্ত্ৰণ কৰোঁ। ধৰক কিবা এটা অনুষ্ঠানত তেওঁলোকৰ মুখ্য ভূমিকা দিয়াৰ কাৰণে আমি তেওঁলোকক আমন্ত্ৰণ কি কৈছিল তেখেতে? এইটো ভাল কৰি গৈছে, এইটো আমি পৰ্যায়ক্ৰমে কৰি যাম। এনেকৈ ধৰক নলবাৰীটো সুবৰ্ণতালৈ এইখিনি আমাৰ মেইন ৰাস্তা। তাৰোপৰি নলবাৰীৰ পৰা ধমধমালৈকে অলপ ভাল, কিন্তু ধমধমাৰ পৰা আমাৰ নয়া বস্তিলৈকে বা সুবৰ্ণতালৈকে একেবাৰে দুৰৱস্থা ৰাস্তাৰ, যাৰ ফলত মানুহৰ দুৰ্ভোগ মানে ভুগি থাকিব লগা হৈছে। সেই ক্ষেত্ৰত আমি চৰকাৰৰ ফালৰ পৰা আমি মানে অনুৰোধ কৰোঁ যাতে তেখেতলোকে আমাৰ যাতায়াতৰ কাৰণে এই ৰাস্তাটো, বিশেষকৈ নয়া বস্তিটো বাগানপাৰা ইমান দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আৰু বাগানপাৰাটোতো ভঠলা হৈ তেনেকুৱা কদমতলা হৈ ধমধমালৈকে অতি বেয়া। যাতে সুচল হৈ সকলো মানুহ জনসাধাৰণে যাতে ভালদৰে চলাচল কৰিব পাৰে, তেনেকুৱা এটা ব্যৱস্থা কৰিলে আমি ভাল পাওঁ। নহ'লে মানুহ কিমান ইয়াত দুৰ্ঘটনা ঘটিছে, বহুত দুৰ্ঘটনা ঘটে, মানুহ খোজকাঢ়ি যাব নোৱাৰা অৱস্থা। আপুনিতো দেখিছে কেনেকুৱা শিল কিমান ওলাই আছে। আৰু কিন্তু ইয়াত যিটো ডাম্পাৰৰ দৌৰাত্ম, এই ডাম্পাৰবিলাকতো অবিৰাম গতিত চলিছে। ডাম্পাৰ চলাৰ ফলত আমাৰ ৰাস্তাটো এই দুৰ্গতি হৈছে। ল'ৰা ছোৱালী যাব নোৱাৰে, কলেজ স্কুল কোনো যাব নোৱাৰে। তাৰমানে একদম বহুত বেয়া। তাৰমানে চৰকাৰক বহুতবাৰ সেই কৰা গৈছিল, একবাৰ তাৰমানে চৰকাৰে এইটো ৰাস্তা হৈ আৰু নোহোৱা হৈ যায়, এনেকুৱা হৈ আছে। তাৰমানে দুবাৰ তিনিবাৰ বা ধুনীয়াকৈ গ্ৰেভেল পাৰিলে মেটেৰিয়েল পাৰিলে, তাৰপিছত আৰু আকৌ নাই, তাৰপিছত আপোনাৰ বন্ধ হৈ যায়।
এইটোৰ কাৰণে বহুত সমস্যা হৈছে। চৰকাৰক এইটোৱে আহ্বান আমাৰ, ৰাস্তাটো যাতে ভালকৈ কৰি দিয়ে। চুমান বাগানপাৰা পাই চুমান হতাক গেল, এইখিনিয়ে মোৰ ক'ব লাগে। শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ, ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে। কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হল্ডিং টেক্সৰ ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে। যিসকলে এতিয়াও ছেল্ফ এছেছমেণ্ট বা ৰি এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই, তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অতি সোনকালে অনলাইন যোগে ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আছাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব। নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব। যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে, তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক। বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে। ধন্যবাদ।